হাত ভৰি দিয়ক হাত ভৰি দিয়ক হাত ভৰি দিয়ক সকলোৱে হাত ভৰি দিয়ক বহাগে পালেহি নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া দৰ্শকসকল বৰ্তমান মই আহি উপস্থিত হৈছো শিৱসাগৰৰ তলাতল ঘৰত আৰু বৰ্তমান আপোনালোকে জানে নৱবৰ্ষক আদৰিবৰ কাৰণে সকলো ব্যস্ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা ৰংঘৰ তলাতল ঘৰ শিৱসাগৰত যি বস্তু আছে বা চাবলগীয়া ঠাই আহি আছে মই বৰ্তমান এই মুহূৰ্তত উপস্থিত আছো এয়া চাওক তলাতল ঘৰৰ গেটৰ সন্মুখত তলাতল ঘৰৰ সোমাম তলাতল ঘৰত মই সোমাম আৰু ভিতৰত যাম কিমান লোক একত্ৰিত হৈছে বা কৰ পৰা আহিছে মই আপোনালোকক কিছু প্ৰতিক্ৰিয়া লম বা কেনেকুৱা লাগে সেয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম মোৰ সৈতে দাদা আছে দাদা আপোনাক নমস্কাৰ জনাইছো মিডিল অসমলৈ বৰ্তমান যেহেতু পিকনিকৰ সময় আৰু বিভিন্ন জিলাৰ পৰা বিভিন্ন লোক আহি আছে কিমান হ'ব ডেইলি আহে আপোনাৰ পৰা চমুকৈ জানিব বিচাৰিছো কালি 4,500 মানে অনুমানিক 4,000 5,000 এনেকুৱা হৈ যায় আমি ভিতৰৰ পৰিৱেশখিনি দেখুৱাম আৰু বৰ্তমান এই মুহূৰ্তত সোমাই আছো বিভিন্ন জিলাৰ পৰা বিভিন্ন লোক আহিছে চমুকৈ প্ৰতিক্ৰিয়া ল'ম আৰু আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম বৰ্তমানে আহি আছে লোক পিছফালে মই একদম মেইন ফ্ৰণ্টত উপস্থিত আছো তলাতল ঘৰত আৰু বিভিন্ন লোক আহি আছে মই এজন দাদাক পাইছো দাদা নমস্কাৰ জনাইছো কৰ পৰা আহিছে আপুনি আমি লখিমপুৰৰ পৰা আহিছে আপোনাক মিডিল অসমলৈ স্বাগতম জনাইছো তলাতল ঘৰত আহি কেনেকুৱা লাগিছে ভালেই লাগিছে আগতে আপুনি আহিছে নেকি আগত মই বহু বছৰ 92 তে আহিছিল 92 আচ্ছা এইবাৰ মানে আপোনাৰ এক্সপেৰিয়েন্স আছে বহুত ভাল লাগিল লগ পাই দিয়ক দৰ্শকসকল আমি যেতিয়া সৰু আছিলো সেই সময়ত মানে লিখা পঢ়াত পাইছিলো শিৱসাগৰত আছে ৰংঘৰ তলাতল ঘৰ আৰু এই মুহূৰ্তত মই সেই তলাতল ঘৰত আহি উপস্থিত হৈছো আৰু তলাতল ঘৰত বৰ্তমানে বহুতো লোক আহি একত্ৰিত হৈছে দৰ্শকসকল মোৰ সৈতে আইতা আছে বহু কেইজন বা আন্টি আছে মই জানিব বিচাৰিম কৰ পৰা আহিছে আন্টি কৰ পৰা আচ্ছা আচ্ছা যোগী ধুৰামাৰী আৰু আছে এই মুহূৰ্তত মই দেখাবলৈ লৈছো কি খবৰ আপোনাৰ ভাল তলাতল ঘৰত আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে এয়া চাওক বহু কেইজন আছে মোৰ মাৰ সমানৰ নিচিনা বহু কেইজন আছে আইতা ধৰি লওক বা আন্টি এনেকুৱা ধৰণৰ বহু কেইজন আছে ভাল লাগিছে আহি আৰু লগ পাইছো মই আপোনালোক আটাইকেইজন কৰ পৰা আহিছে অভয়পুৰীৰ পৰা আপুনি আমি বঙাইগাঁৱৰ আগতে আহিছিলে নেকি নাই অহা এইবাৰ ফাৰ্ষ্ট টাইম ইয়াত আহি কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে যে আমি সৰু থাকোতে লেখা পঢ়াত পাইছিলো শিৱসাগৰত আছে ৰংঘৰ তলাতল ঘৰ আৰু কিবা কিবি কিন্তু এইবাৰ বাস্তৱত আহি পাইছো ন ভাল লাগি আছে বিৰাট ভাল লাগিছে থেংক ইউ ইফালে আন এজন আছে বাইদেউ মোৰ সৈতে নমস্কাৰ কৰ পৰা আহিছে আপুনি অভয়পুৰীৰ পৰা আচ্ছা মই জানো এটা অসমীয়াতে কথা ভালকৈ জানো আইতাসকলে ভালকৈ বিহু নাচ জানে আপোনালোকে যদি অলপ দি দিয়ে কোনে জানে আহক এই ভিডিঅ'টোত অলপ আমোদ লাগিব মজা লাগিব আপোনালোকে চাই থাকক লগতে কোনে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই সেয়া কমেন্ট সেকশনত মতামত দিব ঠিক আছে আইতা আপোনাৰ নাম কি মোৰ নাম জয়মতী দাস ঠিক আছে এই মুহূৰ্তত আইতা আছে আইতাই হেৰি কৰিব ইয়াত আহক অতি কৈছে নে হৰ মুগাৰ মৌৰা কেনেকুৱা লাগি আছে মজা হাত ভৰি দিয়ক সকলোৱে হাত ভৰি দিয়ক বহাগে পালেহি অৰুণুজুনু ফুলিলে ফেবেলি লতাৰু নুজুনু ঢোলৰ মাতে শুনো বেপাৰ মাতে শুনো শুনিলে তোমাৰ মাত ৰব মই নোৱাৰো ভাল লাগিল সুন্দৰ প্ৰদৰ্শন কৰিছে থেংক ইউ হ'ব থেংক ইউ আপুনিও বহুত সুন্দৰ কণ্ঠৰে গাইছে মধুৰ সুৰ মানে বহুত ভাল লাগিছে একচুৱেলি কি ক'ব বিচাৰে কিবা ক'ব নেকি আমাৰ দৰ্শকসকল আপুনি অলপ আগফালে আহিলে ভাল হৈছে আৰু ইয়াতে আহি মানে খুব ভাল লাগিছে আগতে আমি আগে পিছে কেতিয়া আহি পোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম আপুনি আহিছো ভাল লাগিছে আৰু লগ পাই ভাল লাগিছে আৰু হেপী নিউ ইয়াৰ এডভান্স আমি সকলোৱে দি দিছো 2023 চনৰ সকলোৱে আহক এনেকুৱা ধৰণৰ এনজয় কৰক আৰু ঐতিহাসিক জায়গা এনেকুৱা ঠাইত আহক আমাৰ শিৱসাগৰ যেনেকুৱা ৰংঘৰ আছে তলাতল ঘৰ আছে এনেকুৱা ঠাইত আহিলে কিবা শিকিবলগীয়া কিবা জানিবলগীয়া বহুত দৰকাৰ আছে বা বিভিন্ন জিলাৰ পৰা মানুহ আহে একচুৱেলি মই হৈছো হুজাইৰ ল'ৰা আপোনালোকে হয়তো নাজানে মই হুজাইৰ পৰা আহিছো আৰু ভিডিঅ' বনাবৰ কাৰণে মোৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে আমোদ দিবৰ কাৰণে
আহিছো আৰু নতো ভাল লাগিছে আপোনালোক আটাইকেইজনক লগ পাই ঠিক আছে সকলোকে লগ পাই হাত চাপৰি এটা দি দিয়ক বাই ভাল থেংক ইউ বৰ্তমানে আৰু আছে মোৰ সৈতে বাইদেউ আপোনাৰ ঘৰ ক'ত আপুনি শিৱসাগৰৰ তলাতল ঘৰত আহি কেনেকুৱা লাগিছে ভাল লাগিছে দেখি আগে পিছে আহিছিলে নেকি না এইবাৰ ফাৰ্ষ্ট টাইম আপুনি আহিছে আমাৰ ভিউৱাৰ্ছ সকলক কি জনাব বিচাৰে যেহেতু নৱবৰ্ষ আহি আছে ধন্যবাদ ঠিক আছে ইফালে আন এজন আছে কি ক'ব বিচাৰে কেনেকুৱা লাগিল আহি ভাল লাগিছে নতুন প্ৰথম আহিছো এবাৰ আমি লেটেকু পুখুৰী মাধৱদেৱ জন্মস্থানৰ পৰা আহিছো নাম কি আছিল আপোনাৰ মোৰ নাম বিদিশা হাজৰিকা আৰু শিৱসাগৰ ধৰি লোৱা ৰংঘৰ আছে তলাতল ঘৰ আছে আমি সৰু থাকোতে লিখা পঢ়াত পাইছিলো শিৱসাগৰত ঐতিহাসিক জাগা আছে ৰংঘৰ আছে তলাতল ঘৰ আছে কিন্তু এইবাৰ আমি বাস্তৱত আহি পাইছো ন বাস্তৱত অহাৰ পিছত মানে এই একচুৱেলি ঠাইটুকুৰ চাই কেনেকুৱা লাগে ভাল লাগিছে যথেষ্টখিনি অনুভৱ কৰিছো আৰু যিহেতু নৱবৰ্ষ আহি আছে আমি আগতীয়াকৈ এডভান্স হেপী নিউ ইয়াৰ নৱবৰ্ষক ওলগ জনাইছো এই ক্ষেত্ৰত আপুনি কি জনাব বিচাৰে সমগ্ৰ অসমবাসী ৰাইজৰ শুভকামনা দিছো যাতে নতুন বছৰটো সকলোৰে ভালে কুশলে পায় দৰ্শকসকল বৰ্তমান মোৰ সৈতে দাদা আছে কাৰণ আমি সৰু থাকোতে লিখা পঢ়াত পাইছিলো শিৱসাগৰত আছে ৰংঘৰ আছে তলাতল ঘৰ আছে হয় নে নহয় আৰু এই মুহূৰ্তত আমি সেইখন স্থানত আহি উপস্থিত হৈছো ঠিক আছে এতিয়া আপোনাৰ ফালৰ পৰা চমুকৈ জানিব বিচাৰিছো যে তলাতল ঘৰৰ বিষয়ে কাহিনী অলপ জানিব বিচাৰিছো আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা লোক আহি উপস্থিত হৈছে মই অলপ প্ৰতিক্ৰিয়া লৈছো যিহেতু আপুনি ইয়াত কি মই দেখা পাইছো সিকিউৰিটি হিচাপত কৰ্মৰত সেই ক্ষেত্ৰত ভাবিলো যদি আমাৰ মিডিল অসমত এইটো ফাদিল কৰা যায় হিষ্টৰী যদি জনা যায় এইটো অলপ ভাল লাগিব ন আজি অনুষ্ঠানত স্বাগতম জনাইছো আৰু অলপ জানিব বিচাৰিছো ঠিক আছে বাৰু মই ইয়াৰ 2017 চনৰ পৰা ইয়াতে সিকিউৰিটি কৰ্মত আছো আৰু বিশেষ ইয়াত যিমানখিনি কথা গম পাইছো ইয়াৰ তলাতলৰ সবিশেষ এই তলাতল ঘৰটোৰ মাটি তলৰ 3 মহলৰ ওপৰত 4 মহল 7 মহলৰ ঘৰ এই ঘৰটো বনাইছিল স্বৰ্গদেউ ৰাজেশ সিংহে 1751 খ্ৰীষ্টাব্দৰ পৰা 1769 খ্ৰীষ্টাব্দলৈ দৰ্শকসকল যিসকলে নাজানে আপোনালোকে জানক আৰু মতামত দিয়ক হয় আৰু ঘৰবোৰ বনাইছিল তেওঁলোকে চূণ গুড় হাঁহ কণী বৰা চাউল ইটাগুৰি মাটিমাহ বেল শিলিখা আদি বিভিন্ন য'ত নেকি চিমেণ্ট বালি লোহাৰ ব্যৱহাৰ কাৰণে গোটেই ঘৰ ইটাই গঠিত এই ঘৰবিলাকৰ যিটো তলাতল ঘৰ যিটো মাটিৰ পৰিমাণ আছে 100 পৰা মাটি 3খন গেট আছে নদুৱাৰ বৰদুৱাৰ পানীদুৱাৰ এই মাটি তলৰ যে যিবোৰ 3 মহলৰ ঘৰ আছিল এইবোৰ তাৰমানে গোটেই ঘৰবিলাকৰ আহোম ৰজাৰ প্ৰায় 10,000 সৈন্য আছিল এই সৈন্যবিলাক যুদ্ধ হৈ গ'লে পলাবলৈ হ'লে মাটি তলৰ লুকাৰ পৰা বংকাৰ আছে আৰু সেইবিলাকৰ কি হৈছে তেওঁলোকে প্ৰথমে হতুৰ যেতিয়া আক্ৰমণৰ লগে মাটি তলত লুকাই দিয়ে আৰু হতে বিচাৰি নিবা যেতিয়া বেক হৈ ঘূৰি যায় তেওঁলোকে পিছফাল পৰা এটেক কৰে আচ্ছা দাদা ইয়াৰ মাজত আন এটা কথা জানিব বিচাৰিছো যে ভূমিকম্প হয় ভূমিকম্প হোৱাৰ পিছত কিবা প্ৰব্লেম হয় নেকি ভূমিকম্প হলে ইয়াৰ তাৰমানে কমপ্লেইন হেৰিটো নহয় তাৰমানে আচলতে কি হৈছে এই 100 পৰা যিটো মাটি আছে 100 পৰা মাটিৰ এটা গোটেই গড় সীমা আছে চাৰিফালে আৰু সেইবিলাকো ইটাই গঠিত তাৰ চাইডত নলা খাৱৈ আছে আৰু খাৱৈ থকাৰ পৰা কি হৈছে এটা হৈছে হতটো পানীৰ পৰা হতটো সহজে আহিব নোৱাৰে আৰু দ্বিতীয় যদি ভূমিকম্প হলে তাৰ পানীত হৈ ভূমিকম্পটো কমজোৰ কৰি দিব ঘৰবিলাক খহি নাযাব এনেকুৱা তাৰমানে তেওঁলোকে চিষ্টেমটো বাহিৰতে বনাই ৰাখিছে বৰ্তমান যিহেতু নৱবৰ্ষ আহি আছে বহুতো বিভিন্ন জিলাৰ পৰা লোক আহে ডেইলি কিমান আহে কালিতো বহুত প্ৰায় 4-5 হাজাৰ হৈ যাব বেছি তাতকৈ বেছি হৈছে কালিতো বহুত বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী আহিছে অভিভাৱক আহিছে আচলতে সেইখিনি সৰু ল'ৰা ছোৱালী হিচাপ কৰাই নাযায় তাৰ ওপৰতে বহুতখিনি মানুহ আৰু কিবা জনাব নেকি আমি জনাইছো ইয়াৰ পৰা তোমালোকক পাই ভাল লাগিল আৰু ইয়াৰ বাৰ্তাই যে আহক মানুহে তলাতল ঘৰ চাওক আৰু ইয়াৰ সবিশেষ কথা জানক ক'ত কেনেকে কি হৈছিল আমি যদি অতীতৰ কথাবিলাক শুনিবলৈ হলে এই তলাতল ঘৰতে মই আগতেও ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছো সৰু থাকোতে লিখা পঢ়াত পাইছিলো যে শিৱসাগৰত আছে ৰংঘৰ আছে তলাতল ঘৰ আছে এনেকুৱা এজ এক্সাম্পল গুৱাহাটীত আমাৰ সায়েন্স মিউজিয়াম আছে এনেকুৱা ধৰণৰ লিখা পঢ়াত পাইছিলো হয় নে নহয় আজি সেই বাস্তৱত আহি পাইছো আৰু আপোনাকো লগ পাই নতো ভাল লাগিছে কাৰণ আপুনি সিকিউৰিটি হিচাপে কিমান বছৰ হৈছে ইয়াত 2017 পৰা আছো 2017 বছৰ কাৰণ এক্সপেৰিয়েন্স থকা ব্যক্তিক লগ পাইছো ন সেইটো কাৰণে অলপ ভাল লাগিছে আৰু সুন্দৰকৈ আমাৰ দৰ্শকসকলক জনাই দিছে আপোনাৰ নাম আৰু আপোনাৰ ঘৰ ক'ত মোৰ নাম কুমল গগৈ মোৰ ঘৰ বৰ্তমান ডিমু আৰু মই কোনখন ডিস্ট্ৰিক্টত পৰিছে এই শিৱসাগৰ ডিস্ট্ৰিক্ট মানে ওচৰৰ হয় ঠিক আছে ভাল লাগিল লগ পাই দৰ্শকসকল চাওক আৰু আপোনালোকে মতামত দিয়ক কেনেকুৱা লাগে আৰু আপোনালোক আহক আগতীয়াকৈ আমি নৱবৰ্ষৰ উলগ জনাইছো হেপী নিউ ইয়াৰ